Bapak ơi, apa kau siap usang saya dah gitu. Bisa? Iya, sobat, sini tes. Kagos ulay lo, kagos. Mo তামুলি রাখি থলা শুনি তাতে মানে কি আমি আর যাই বই না যাব সাম বুলি কইছি না ওই চলে মা
হাজৰিকা ডাঙৰীয়া, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, সন্মানীয় বিধায়ক অতুল বৰা ডাঙৰীয়া, সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া, আমাৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰী ডি কল্যাণ চক্ৰৱৰ্তী, কমিশনাৰ ডিএমচি ডক্টৰ লক্ষ্মীপ্ৰিয়া, জিলা আয়ুক্ত সুনীল চান্দাৱত, উত্তৰপুৰী মহানগৰলৈ আদি কৰি আপোনালোকৰ কষ্ট হৈছে নেকি? আজি আমি গুৱাহাটী মহানগৰ, দিছপুৰ, নিউ গুৱাহাটী আৰু চেণ্ট্ৰেল গুৱাহাটী বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ হিতাধিকাৰীসকলক 10,000 টকাৰ প্ৰথম কিস্তি ধন প্ৰদান কৰিবলৈ আমি ইয়াতে যিগৰাকী মহিলা বছৰত 1 লাখ টকাতকৈ ওপৰত ব্যৱসায় কৰিব, সেইগৰাকী মহিলাকে আমি লাখপতি বাইদেউ বুলি সন্মানেৰে সৈতে সম্বোধন কৰোঁ। আজি আমাৰ অসমত এই 40 লাখ মহিলা, 7-8 লাখ মহিলা ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে। মই আপোনালোকক গুৱাহাটীৰে এটা সৰু উদাহৰণ দিম, বহুত দূৰলৈ যাব নোখোজো। আমাৰ গুৱাহাটীত পাঞ্জাবাৰীত চন্দ্ৰপ্ৰভা আত্মসহায়ক গোটৰ পুষ্পা দাস বাইদেউ, তেওঁ গ্ৰুপৰ পৰা 50,000 বেংকৰ পৰা লোন লৈ সৰু চাহৰ দোকান এখন খুলিলে। এতিয়া পুষ্পা দাস বাইদেৱে 20,000 কৰি মাহত ব্যৱসায় কৰে আৰু 2,40,000 টকা বছৰত উপাৰ্জন কৰে। এতিয়া এগৰাকী পুষ্পা দাস বাইদেৱে যদি এই কামটো কৰিব পাৰিছে, চৰকাৰে সহায় কৰিলে আমি সকলোৱে চেষ্টা কৰিব পাৰিম নে নোৱাৰিম? কোনে কোনে নোৱাৰে হাত নোৱাৰা। কোনে চেষ্টা কৰিব তেওঁলোকে হাত কৰিব। এই যে আঁচনিটো মাজে মাজে মোক কংগ্ৰেছৰ মানুহবিলাকে গালি পাৰি থাকে, এই 10,000 কৈ বিলাই দিব, টকা পানীত পৰিব। আমি 10,000 দিলে টকা পানীত পৰে, কিন্তু তেওঁলোকে লুঙি ধুতি দিলে টকাটো পানীত নপৰে। এতিয়া আপোনালোকে ক'ব লুঙি ধুতি ভাল, এই মহিলাসকলক ডাইৰেক্টলি একাউণ্টত টকা দিলে ভাল। লুঙি ধুতি ভাল নে বেয়া?
কৰিব পাৰো সৰু ব্যৱস্থা